এইখিনি হৈছে মগুৰ বাকলি আৰু মগুৰ বাকলিখিনি মই কি বনাওঁ কেনেকৈ কি কৰোঁ তাক অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আমি পেলাই দিওঁ মগুৰ বাকলিবিলাক, সকলোৱে মগুৰখিনি খাওঁ, বাকলি পেলাই দিওঁ। আজি ভাবিলোঁ, মনতে মই ভাবি আছিলোঁ যে এটা মই ৰেচিপি ট্ৰাই কৰিম, সঁচাকৈ বহুত বেছি ভাল হৈছিল। আপোনালোকে যদি এনেদৰে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰিবচোন। আৰু মগুৰ বাকলিখিনিত মই অলপমান বেচন দিলোঁ আৰু ডাঙৰ চাইজৰ এটা মই পিঁয়াজ কাটি লৈছিলোঁ, পিঁয়াজো দি দিলোঁ। ইয়াতে অলপমান ধনিয়া পাত দিলোঁ, যিহেতু এতিয়া ধনিয়াৰ ছিজন, ধনিয়া পাত সৰহকৈ দিলে ভাল লাগে। আৰু হালধি, নিমখ, অলপ কালজিৰা দিছোঁ। মই বহুত বেছি ভাল পাওঁ কালজিৰা দিলে, সেইবাবে কালজিৰাটো অলপমান দি দিলোঁ। এচিকুটমান হিং দিছোঁ। আৰু এতিয়া মই এইখিনি হাতেৰে মোহাৰি ভালকৈ মিক্স কৰি ল'ম। ভবাই নাছিলোঁ ইমান যে বেছি ভাল হ'ব ৰেচিপিটো। আৰু ইফালে অকণমান পানী লাগিব, পানী দি দিছোঁ। বেচন অলপ সৰহকৈ লাগে, ইয়াতে অলপমান পানী দি দিলোঁ। আৰু পানী দি মই হাতেৰে ভালকৈ সানি ল'ম। হাতেৰে মিক্স যদি কৰা হয় বহুত বেছি ভাল হয়। চামুচেৰে ধৰক গোটেইখিনি লেট খাই নাযায় বা সানিবলৈ অকণমান প্ৰব্লেম হয়, সেইবাবে মই হাতেৰে এনেদৰে দেখিছে ধুনীয়াকৈ মিলাই ল'লোঁ। আৰু এখন কেৰাহী পাতি ল'লোঁ। মই ৰিফাইন তেল ব্যৱহাৰ নকৰোঁ, ৰিফাইন, ময়দা এইবিলাক এভইড কৰি চলোঁ, সেইবাবে মই মিঠাতেল ব্যৱহাৰ কৰিছোঁ। আৰু এতিয়া এনেকৈ মই বলৰ আকাৰত, অকণমান আৰু খলা বমা হৈছে বলটো, বলৰ আকাৰত মই বৰ বনাম। আপোনালোকে যদি এনেকৈ ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাব, বহুত বেছি সোৱাদ হয়, ক্ৰিস্পি হয় আচলতে। আৰু মই গোটেইখিনি এনেকৈ বলৰ আকাৰতে হাতেৰে মুঠিয়াই মই এনেকৈ যদি চাহৰ লগত খোৱা হয় বা ভাতৰ লগত বৰ বনাই খোৱা হয় বহুত বেছি ভাল লাগে। আৰু আজি আমি খাম ভাতৰ লগত বুলি ভাবিছোঁ বৰকেইটা। এয়া ইলুটি সিলুটিকৈ মই ধুনীয়াকৈ বনাই ল'লোঁ। এইকেইটা মই জলকীয়া দিয়া নাই, কাৰণ জলকীয়াটো সকলো মানুহেই নাখায় আমাৰ ঘৰত, সেইবাবে মই জ্বলাটো ব্যৱহাৰ কৰা নাই এইকেইটাত। এইকেইটা হৈ গ'ল ধুনীয়াকৈ। আৰু যিখিনি মোৰ ৰৈ গৈছিল তাতে মই অলপমান বি জলকীয়া দিম। কেঁচা জলকীয়া যিহেতু মোৰ ওচৰত নাই, আৰু বি জলকীয়া অলপমান ছিঙি দি দিছোঁ। মোৰ বহুত বেছি ভয় লাগে হাতেৰে সানিবলৈ, কিন্তু হাতেৰে নাসানিলে নহ'ব, সেইবাবে মই হাতেই ব্যৱহাৰ কৰিছোঁ। আৰু ভালকৈ মোহাৰি জলকীয়াখিনি মই ভাঙি লৈছোঁ। ভয়ে দেই, ভয়ে ভাঙিছোঁ, যিহেতু জ্বলাটো মই কম খাওঁ আৰু ভয়ো লাগে হাতে চুবলৈ। আৰু এইখিনিও তেনেদৰে বলৰ আকাৰতে ধুনীয়াকৈ হাতেৰে দি লৈছোঁ। আৰু এইখিনি হাতেৰে দিলেহে ধুনীয়া হয়, চামুচে দিলে মানে আকাৰটো নহয়, আচলতে বলৰ আকাৰটো নহয় বা বৰৰ আকাৰটো নহয়, সেইবাবে হাতেৰে এনেকৈ মুঠিয়াই দিলে ধুনীয়াকৈ হৈ যায়। আৰু এইখিনিও মই ধুনীয়াকৈ বনাই ল'লোঁ। যদি আপোনালোকে এনেদৰে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰিব আৰু কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব। এনেকৈ মই নতুন ৰেচিপি আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিম যিমানখিনি পাৰোঁ। মোক ইমানখিনি মৰম আৰু ছাপোৰ্ট কৰাৰ বাবে সকলোকে অশেষ ধন্যবাদ। বহুতখিনি আগুৱাই লৈ গ'ল আপোনালোকে। আৰু যদি মোৰ পেজখন নতুন কোনোবাই চাই আছে তেতিয়াহ'লে প্লিজ ফ'ল' কৰি দিব। যদিহে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। মই নতুন ভিডিঅ' দি যাবলৈ আপোনালোকক চেষ্টা কৰিম যিমানখিনি পাৰোঁ, সময় সুবিধা মিলাই লৈ। মোৰ যিহেতু অকণমান সময়ৰ নাটনি হৈছে, সেইবাবে তথাপিতো চেষ্টা কৰি আহিছোঁ, চেষ্টা কৰি যাম বুলি ভাবিছোঁ। আৰু যদি মোৰ এই ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব। আৰু কেনেকুৱা পালে ৰেচিপিটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এটি নতুন ভিডিঅ' লৈ আহিবলৈ পুনৰবাৰ আপোনালোকৰ মাজলৈ চেষ্টা কৰিম। আজিলৈ আহিছোঁ, বাই বাই।